এইবিলাক টাৱাৰ ন? টাৱাৰ। এইটো কি পানী নদী নেকি? নদীটো হ'ল ডেম। অঁ নদী বান্ধ। নদী বান্ধৰ পিছফালে এইকেইটা কি? এইকেইটা কি এইকেইটা? ওকে একো যেতিয়া ছাৰহঁত আহিব তেতিয়া কিন্তু ক'বা। এইটো কি? মানে খেতি পথাৰ ফুলকবি। অঁ তোমালোকে ফুলকবিৰ খেতি কৰিছা? ওকে। কি নাম তোমাৰ? পাপৰি দাস ৰাভা। ওকে তোমালোকে কি বনাইছা এইটো? মানে প্ৰদূষণ নোহোৱাৰ কাৰণে কিছুমান ব্যৱস্থা লৈছা? প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা সেইখিনি তোমালোকে ইয়াতে দেখাইছা কেনেকৈ ৰোধ কৰিব পাৰি। ওকে ইয়াতে কি কৰিছা তোমালোকে? কল কাৰখানাৰ পৰা আৱৰ্জনা। কল কাৰখানা কোনবিলাক? এইবিলাক ইয়াৰ পৰা ওলোৱা আৱৰ্জনাবিলাক ইয়াৰ দ্বাৰা শোধন কৰি ইয়াতে আহিছে। অ'কে তাৰপিছত এটা হ'ল তোমালোকৰ খেতি পথাৰত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰা হৈছে। পেলনীয়া আৱৰ্জনাসমূহ য'ত ত'ত নেপেলাই ডাষ্টবিনত পেলাই দিয়া হৈছে। গাড়ী যান বাহনৰ সংখ্যা কম কৰা হৈছে। যান বাহনত CNG ডিজেল পেট্ৰলৰ সলনি CNG ব্যৱহাৰ কৰা উচিত। যান বাহনত তোমালোকে ডিজেল পেট্ৰল ব্যৱহাৰ কৰা নাই, CNG ব্যৱহাৰ কৰিছে। ওকে ওকে থেংক ইউ হা।